थोड़ी सी करनी आ जाओ ना तो सही ऐसी मन की है सच्ची तुम से तारों की परे हुई गलती सॉरी हमने गाया तुम क्यों सुनी किसकी मर्जी जो थी अब तो आए जा हमको ले जाए जा अब तो आए जा हमको ले जाए जा अब तो आए जा नमस्कार वेलकाम बैक टू माई यूट्यूब चैनल बहुत दिन भिडिओ দিব পৰা নাছিলোঁ মোৰ অলপ বেমাৰ হৈছে সো মই বেক এতিয়া আজিৰ পৰা ভিডিও দিব ষ্টাৰ্ট কৰিম ডেইলি দিব পৰা নাছিলোঁ মই ভিডিও সো মোৰ অলপ বেমাৰ হৈছে এটোৰ কাৰণে এতিয়া মই ভিডিওটো ষ্টাৰ্ট কৰোঁ সো মই আজি এটা ভিডিও লৈ আহিছোঁ আপোনালোকলৈ মানে কি কথাটো কেনেদৰে মানে ইউটিউবত ভিডিও বনাব পাৰি यूट्यूब चैनल এটা কেনেদৰে খুলিব পাৰি আৰু ভিডিওটো এডিট কেনেকৈ কৰে বা থাম্বনেল কন্টেন্ট কিদৰে কৰিব পাৰি এই বিষয়ে কিছু কথা কম মই আপোনালোকক সো ভিডিওটো শেষলৈ চাই থাকিব এণ্ড প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলত ৰাখিব ধন্যবাদ সো দেৰি নকৰো ভিডিওটো আৰম্ভ কৰোঁ আহক পোনপ্ৰথমে আপোনালোকৰ মোবাইলত থকা ইউটিউবটো ओपन करिब तार पिছত सार्च बाৰৰ কাষত থকা যোনটো আপোনাৰ একাউন্ট থাকিব ন তাত ফটো থাকে প্ৰফাইলটো এনেদৰে ক্লিক কৰি দিব তাত সৰি দ মোৰ একাউন্টটো মানে মোৰ ইউটিউব চেনেলটো তো খোলাই আছে এতিয়া আপোনালোকক মই ডাইৰেক্ট দেখুৱাব লাগিব ধৰক আপোনালোকৰ এইটো এনেদৰে আহিব তাত সাৰ্চ বাৰৰ কাষত থকা যোনটো প্ৰফাইল পিক থাকিব ন এইটো সাইডত राइट साइडे एकदम यात क्लिक करिब तार पिছত आइब योर चैनल बुली योर चैनलत क्लिक करक पिছত क्रिएट बुली आइब क्रिएटत क्लिक करिब क्रिएट बुली কৰি দিলে তাত ভিডিও আপলোড কৰিব পাৰিব ডাইৰেক্ট আপোনাৰ নাম সিলেক্ট কৰিব পাৰিব তাত যি নাম থাকে ধৰক আপোনাৰ টেকনিক্যাল চেনেল তো টেকনিক্যালটো আগত দিব পাৰিব বা আপোনাৰ ডান্সৰ বা বেলেগ ক্যাটাগৰী চেনেল হল তো তাত দিব পাৰিব আপোনাৰ ইচ্ছা মতে এনেদৰে কৰিব পাৰিব তাত বেলেগ একো ভেজাল নাই তাৰে পিছত বাকিখিনি কৈছো তাৰে পিছত আহিল থাম্বনেল কেনেকৈ মেকিং কৰিব পাৰি আপোনাৰ ভিডিওত ভিউজ বেছি লাগে যদি বা সাবস্ক্রাইবার বেছি লাগে যদি থাম্বনেল কন্টেন্ট আৰু আপোনাৰ ভিডিও যোনটো হেৰি হয় কোৱালিটি এটো ঠিক হলে আপোনাৰ চেনেলত লাইক কমেন্ট ভিউজ বেছিকৈ আহিব ধৰিব আৰু সাবস্ক্রাইব তো পোনপ্ৰথমে এটো কৈ দিলো আপোনালোকক ক্ৰিয়েট কেনেকৈ কৰে এতিয়া 2 নম্বৰ অপচনটো প্লে ষ্টৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব YT Studio বুলি YouTube Studio তো মোৰ ডাউনলোড কৰাই আছে আপোনালোকে এনেদৰে প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ মাৰি দিব YT Studio এইটো আহি গৈছে দেখিছে YT Studio ইয়াত ক্লিক কৰি দিব মোৰ ওপেন হৈ আছে আপোনালোকে ইনষ্টল কৰি লৈ ইয়াতে এইটো এনেকৈ আহিব এইটো এই এপছটো এনেকৈ আহি গ'ল আপোনাৰ চেনেলটো এনেকৈ আহি যাব তাত আপোনালোকে থাম্বনেল কেনেকৈ বনাব পাৰি এই ভিডিওটো ক্লিক কৰিব এনেদৰে তো যি ভিডিও এটা ক্লিক কৰে কৰিব পাৰিব ভিডিওটো ক্লিক কৰি ইয়াত যাব এই কাট পেন্সিলৰ চিনডাল এই অপচনটো তাৰ পিছত ইয়াত মাৰিব আপোনাৰ আৰু ইয়াত এডাল কাট পেন্সিল আছে ভিডিওটোৰ ওপৰত এইডালত মাৰিব দেখাব না মই দেখুৱা দিম এইডাল কাট পেন্সিল লেফট সাইডে এটো মাৰিব এটো আপোনাৰ থাম্বনেল এডিট কৰিব দিছে এনেদৰে এডিট কৰিব পাৰিব আপুনি চেঞ্জ কৰে যদি চেঞ্জ কৰিব পাৰিব আপুনি সিলেক্ট কৰি লৈ ইয়াত সিলেক্ট কৰিলে এনেদৰে আহি যাব আপোনাৰ থাম্বনেল এনেকৈ সেট কৰিব পাৰিব থাম্বনেলখন
এনেদৰে চেট কৰিছোঁ সেইটোৱে আপোনালোকে নিশ্চয় কিছু কথা হ'লেও গম পালে আৰু কিবা যদি বুজা নাই মোক কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলত ৰাখিব ধন্যবাদ